এই মুহূৰ্তত নিউজ 24 অসমৰ দৰ্শকসকলক দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। ডাম্পাৰ চালকৰ অটপালিৰ বাবে নলবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চলন্ত ৰেলত খুন্দা ডাম্পাৰ। নলবাৰী আৰু ভোগাপাৰাৰ মাজত নৰ্থ ইষ্ট এক্সপ্ৰেছত খুন্দিয়াই TR061897 নম্বৰ ডাম্পাৰে কামাখ্যাৰ পৰা আনন্দপুৰ অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছৰ ৰেলখনতো খুন্দিয়াই ডাম্পাৰখনে। ৰেলৱে ট্ৰেকৰ নিৰ্মাণৰ কামত নিয়োজিত আছিল ডাম্পাৰখন। যাত্ৰীবাহী ৰেলখনত ডাম্পাৰে খুন্দা মৰাৰ অৱশ্যে ঘটনাটোত হতাহত হোৱা নাই কোনো লোকৰ। এইটো কন্ট্ৰেক্টৰৰ গাড়ী, এইটো গাড়ী নম্বৰ TR051897। জেচিপি বলা, জেচিপি মানে এসিটো পুরা একদম জিসিপির লগত পুরা একদম এই হয়ে গেছে। ये देखिए कितना पास में हुआ है। ডাম্পার